অলমোস্ট ৰিজাল্ট আহি গৈছে 100+ হে দোস্ত ময়ো ভাবা নাছিলোঁ বা যে 100+ চাব মামা মেপখন চাওক না পুৰা হালধি চিটাই দিয়া যেন হৈছে পুৰা এটা কথাই গম পোৱা গ'ল যে এই ফেচবুকত যিবিলাক ইণ্টেলেকচুৱেল পোষ্ট যে এইবাৰ বিজেপিক ভোট নিদিওঁ এইবাৰ অমুক নিদিওঁ ভোক নিদিওঁ সেই পোষ্ট দিয়াৰো বেছিভাগে গৈ পিনি বিজেপিকে ভোট দিছে গম পোৱা গ'ল যে ফেচবুক ছ'চিয়েল মিডিয়াখনৰ লগত যে ৰিয়েল লাইফৰ একো আংবাং একো কানেকশ্যন নাই ফেচবুকখন হৈছে জাষ্ট দুটামান লাইক পোৱা দুটামান কমেণ্ট পোৱা ডপামিন ৰিলিজ কৰা এটা প্লেটফৰ্মে তাৰ বাহিৰে সি একো এফেক্ট কৰিব নোৱাৰে মানে লাইফত কাৰণ তামাম গালি পাৰি আছিল বিজেপিক অমুক খৌ এইটো কি হ'ব আৰু উমেশে ফেল সেইটো কিয় জিকিল বাৰু এনেকুৱাকৈ বিজেপি অসমত তাৰ বহুকেইটা কাৰণ আছে পুৰা ভালকৈ বিশ্লেষণ কৰি ভিডিঅ' বনাব লাগিব কিন্তু কেইটামান কাৰণ মোৰ মনত আহিছে এক নম্বৰ কাৰণ একচুৱেলি বিজেপি ঘৰে ঘৰে সোমাই গৈছে ন মানে এখন ঘৰৰ এটা ল'ৰাই যদি চাকৰি পাইছে সেই ঘৰখনৰ মাক দেউতাক তাৰ ভনীয়েক কিয় বেলেগক ভোট দিব কওকচোন মামাই এটা কথা কৈছিল ইলেকশ্যনৰ আগত যে আমাৰ ইয়াত এটা পৰিয়ালে এটা পাৰ্টিকে ভোট দিয়ে এনেকুৱা নহয় যে এটা পৰিয়ালৰ পুতেকে বেলেগক ভোট দিব ভনীয়েকে বেলেগে মাকক বেলেগে এইখন আমেৰিকা হোৱা নাই আমি হাঁহিছিলোঁ মামাৰ কথাত কিন্তু যিহেতু তেখেত এটা বহুত জানে ন পলিটিক্সত ইমান বছৰৰ পৰা আছে তেখেতে জানেই অসমখনক যে এনেকুৱাই হয় যে আমাৰ অসমত যদি এটা মহিলাই অৰুণোদয় পাইছে সেই ফেমিলিটোই বেলেগক আৰু ভোট নিদিয়ে দিছ ইজ বিজেপি ইয়াৰ উপৰিও লাষ্ট কেইবছৰমানত অসমৰ যিটো ডেভেলপমেণ্ট দেখাইছে অনলি অসমত নহয় গোটেই ভাৰতে দেখিছে মানে আমাৰ মামা বৰ্তমান ভাৰতৰ মামা হৈ যোৱাৰ দৰে এজন বিজেপি টপ লিডাৰ বৰ্তমান গোটেই সিহঁৰে ভাৰতৰে তো তেখেতে যিবিলাক বস্তু কৰিলে যে ছেমি কণ্ডাক্টৰৰ পৰা যিবিলাক ভিছন লৈ আহিলে ব্ৰিজৰ পৰা কিবাৰ পৰা একচুৱেলি বিজেপিৰ এটা বস্তু মোৰ ভাল লাগে বস্তুবিলাক দেখাব জানে টাইম এটা বস্তু আছে না স্থান কাল পাত্ৰ কি স্থানত কি পাত্ৰ দিলে কোনটোত ৱৰ্ক কৰিব বিজেপিয়ে ভালকৈ জানে আৰু গ্ৰাউণ্ড ৰিয়েলিটি চাই কাম কৰে যাৰ ফলত এইটো ৰিজাল্ট আহিল কিন্তু আমি যদি অপজিশ্যন চাওঁ কংগ্ৰেছ চাওঁ কিবা চাওঁ সিহঁতৰ এটা মেইন লক্ষ্য বুলি একো নাই যিটো কাম বিজেপিয়ে কৰে হয়তো তাৰ অপজিশ্যন কৰিব নতুনকৈ কিবা এটা যে কংগ্ৰেছ আহিলে এইটো হ'ব পাৰে সেইটো তেনেকুৱা একো মানুহে বিশেষ দেখা নাপালে জাষ্ট হিন্দু মুছলিমৰ ৰাজনীতি বাৰু বিজেপিয়েও কৰিছে কংগ্ৰেছেও ছেইম কৰিছে কংগ্ৰেছে বোলে বেলেগ কিবা কৰোঁ এনেকুৱা নহয় যে আঁচনি দিছে বিজেপিয়ে কংগ্ৰেছে কৈছে আমি হেৰিও দিম বেলেগ বোলে কিবা কৰোঁ আমি বোলে বেলেগ কৰিম এনেকুৱা একো নহয় যাৰ ফলত তেখেতৰ মেইন মানুহজন গৌৰৱ গগৈ তেখেতে সিহঁৰ পৰা পৰাজয় বৰণ কৰিলে এতিয়া বাৰু ভালকৈ ৰিজাল্টটো আহক ভালকৈ এটা ভিডিঅ' বনাম অহা কাইলৈ কিন্তু পুনৰ কৈছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াও স্পেচিয়েলি ফেচবুকখন সেই গেলা বাজাৰখনক বিশ্বাস নকৰিব দক তাত মানুহে জাষ্ট লাইক ভিউৰ কাৰণে কিমান তললৈ নামিব পাৰে আপুনি ভাবিব নোৱাৰে তাত কাৰোবাক গালি পাৰি থাকিব পিছপানে গৈ তাৰে ফেচবুকক বিশ্বাস নকৰিব আৰু আপুনি যদি ফেচবুকক কিছুমান মানুহক হিৰো বনাই লৈছে ফেচবুকত যে এই মানুহজন মোৰ কাৰণে হিৰো নিজক প্ৰশ্ন কৰক যে সেই গেলা বাজাৰখনত কোনো হিৰো নহয় কোনো সেই নহয় মানে বহুত বেয়া পাওঁ মানে ফেচবুকখন সেইকাৰণে মানে গালি দিব ইচ্ছা যায় ফেচবুকক সেইকাৰণে কৈছোঁ যে চাওক ৰিজাল্ট কি হ'ল বহুতে কৈ আছিল সিহঁত যে অমুক হ'ব এইবাৰ হিলাই দিম এইবাৰ অমুক চৰকাৰ কিন্তু মামাই জানিছিল বিজেপি জানিছিল যে গ্ৰাউণ্ড ৰিয়েলিটিত কেইজন মানুহে ফেচবুক ব্যৱহাৰ কৰে সেই গাঁৱৰ আটাৰ পৰা ককাৰ পৰা খুৰাৰ পুতেকৰ পৰা বাপুৰ মাইনাটোক গেলি সকলোতো ফেচবুকত নাই কিন্তু ভোট সকলোৱে দিব গতিকে থেংক ইউ ছ' মাছ বিজেপি জিকিল এনেকুৱাকৈ জিকিব বুলি ভাবা নাছিলোঁ কিন্তু সঁচাকৈ বহুত ভোটত জিকিল এতিয়া ফাইনেল ৰিজাল্ট লৈ আহি আছোঁ অহাকালি ভিডিঅ' থেংক ইউ